লোকে লোকাৰণ্য পৰিৱেশ। গহপুৰৰ জহলাও দৈমাইলু মিনি ষ্টেডিয়াম এতিয়া জনসমুদ্ৰত পৰিণত হৈছে শ্ৰী শ্ৰী লক্ষ্মী পূজা মেলা উপলক্ষে। গহপুৰৰ অসম অৰুণাচল সীমান্তৱৰ্তী অঞ্চল দৈমাইলুত যোৱা 6 অক্টোবৰৰ পৰা অনুষ্ঠিত হোৱা লক্ষ্মী পূজা মেলালৈ বুলি এইদৰে হিলদল ভাঙি আহিছে ৰাইজ। মেলাত উপলব্ধ হৈছে মীনা বজাৰ, বস্ত্ৰ মেলা, বাণিজ্য মেলা, বিভিন্ন খাদ্য সম্ভাৰ আদি। 10 অক্টোবৰলৈকে অনুষ্ঠিত হ'বলগীয়া মেলাৰ আজি তৃতীয়টো দিন। দক্ষিণা পৰিহিত লক্ষ্মী দেৱীক ভক্তপ্ৰাণ ৰাইজে পূজা অৰ্চনা কৰাৰ বিপৰীতে মেলাৰ আটাইতকৈ লক্ষণীয় দিশটো হৈছে আমাৰ সকলোৰে মৰমৰ প্ৰাণৰ চেনেহৰ গণশিল্পী জুবিন গাৰ্গৰ প্ৰতি বিশেষ শ্ৰদ্ধাঞ্জলি ব্যৱস্থা কৰা হৈছে। জয় জুবিন দা জিন্দাবাদ, জয় জুবিন দা জিন্দাবাদ। জুবিন অনুৰাগীয়ে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে জয় জুবিন দা ধ্বনি দিয়া পৰিলক্ষিত হয়। এইবাৰৰ লক্ষ্মী দেৱীৰ প্ৰতিমূৰ্তি ভাগ আগবঢ়াইছে গুৱাহাটীৰ এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ী বিজু কুমাৰ দাসে। লক্ষ্মী পূজা মেলাই এইবাৰ গৌৰৱোজ্জ্বল 41তম বৰ্ষত ভৰি দিছে। উদ্যোক্তাসকলৰ লগতে এগৰাকী সমাজকৰ্মী দেৱব্ৰত বৰাও লক্ষ্মী পূজাৰ মেলাত অৱদান অনস্বীকাৰ্য। আমাৰ হাতত কিছু ভাষ্য আছে, আপোনালোকলৈ আগবঢ়াইছোঁ। মই যোৱাবাৰ আহিলোঁ, ইয়াতে আহি ৰাইজখিনিক লগ পায়ো মানে বহুত ভাল লাগিল। তাৰ কাৰণে মানে আৰু মাক মোৰ কিবা মানে মনোকামনা আছিল, যোৱাবাৰো কৰিলোঁ, সেইখিনি মানে মনৰ পৰা মানে পাইছোঁ। মায়ে মানে যিখিনি কৰিছে এইবছৰৰ ভিতৰত যিখিনি মানে চব ফালৰ পৰা মোৰ মানে ভালেই মানে হৈছে। সেইকাৰণে মই এনেকৈ যেন প্ৰত্যেক বছৰ ৰাইজৰ লগত আহি থাকিব পাৰোঁ, সেইটো মই কামনা কৰিছোঁ। আমাৰ লক্ষ্মী পূজাত যোৱাবাৰৰ কাৰণে মোৰ ইমান মানুহ, যোৱাবাৰো ইমান মানুহ আছিল, এইবাৰো বহুত মানুহ। মানে পৰিৱেশটো এনেকুৱা, মানে মানুহখিনি মানে লগ পালে বহুত ভাল লাগে। মানে যিখিনি মানে ৰাইজৰ মানুহ বা গোটেইখিনি মানুহ বহুত মানে ভাল লাগিছে। মোৰ বিজু কুমাৰ দাস, এনে অৰিজিনেল ঘৰ গোৱালপাৰা, এনে মই গুৱাহাটীতে মানে থাকোঁ। মাৰ কি আশা কৰিছে? এইবাৰ আশা কৰিছোঁ মানে চব ৰাইজেও চব ভালে ভালে থাকক, ময়ো ভালে ভালে দেহা। যোৱাবাৰ মোৰ ভৰি বেয়া আছিল, মানে এইবাৰ সেই খোজকাঢ়ি আহিছোঁ ভাল কৰি। যোৱাবাৰতো মই মানে লাখুটি লৈ আহিছিলোঁ, এইবাৰতো মই নিজে খোজকাঢ়ি আহিলোঁ, মানে মাৰ আশীৰ্বাদতে আহিলোঁ। হয় হয়, যিটো কামনা কৰিছোঁ মাৰ মানে চব ফালৰ পৰা মানে মায়ে দিছে। আৰু জুবিন দা কি ক'ম, মানে দাদাৰ বিষয়ে ক'ব লগাটো বহুত আছে, কিন্তু মানে তেওঁ এনেকৈ আমাক এৰি গুচি গ'ল, তাৰ কাৰণে মানে বহুত মনটো বেয়া লাগি আছিলে। মানে আৰু মানে পূজাত একেবাৰে মানে চবৰে মন বেয়া, মোৰ বুলি নহয়, অসমবাসীৰ চবৰে মানে জুবিন দাৰ প্ৰতি যিখিনি মৰম আছিল চবৰে মানে মন এতিয়ালৈ বেয়া হৈ আছে জুবিন দাৰ কাৰণে। মানে তেখেত মোৰ ভাতৃও আৰু বন্ধুও হয়। যোৱাবাৰ মই লৈ আহিছিলোঁ, লৈ আহি তেখেত আপ্লুত হৈ গ'ল পৰিৱেশটো দেখি। আৰু এনেকুৱা এটা ভিতৰৰ জেগাত ইমান কোনো মানে বিশৃংখল নোহোৱাকৈ এনেকৈ যে লক্ষ্মী পূজা এভাগ হ'ব পাৰে, মেলা হ'ব পাৰে, লাখ লাখ মানুহৰ সমাগম হ'ব পাৰে, তেখেতে অহাৰ আগলৈকে ভবা নাছিলে। তেতিয়াই কৈ থৈ গ'ল, অহাবাৰ মোক সুবিধাটো দিয়ক, প্ৰতিমাখন মই দান কৰিব বিচাৰোঁ। আমিও হয়ভৰ দিলোঁ, আৰু তেখেতে মনৰ ভৰিটো যথেষ্ট 4-5বাৰ অপাৰেশ্যন কৰাৰ পিছতো তেখেতৰ ভাল হোৱা নাছিলে। দেৱী মাৰ আশীৰ্বাদ লৈ পেলাই তেওঁ এতিয়া খোজকাঢ়ি আহিব পাৰিছে। ধন্যবাদ। আমাৰ লক্ষ্মী পূজা এবাৰ 41তম। আমি আশা কৰিছোঁ যোৱা বছৰকে আমি অধিক বেছি ভালকৈ কৰিব পাৰিম। আমাৰ বিজু কুমাৰ দাস দাদাই আমাক দেৱী ধৰণৰ কৰিছে, এখেতক মই ধন্যবাদ আন্তৰিকভাৱে জনাইছোঁ। আশা কৰিছোঁ এখেতে আমাৰ আকৌ অহা বছৰলৈ দিব পাৰিব, 3-4 বছৰ দিব পাৰিব আশা কৰিছোঁ। আমি অন্য বছৰকে অধিক মানে বেছিকৈ ভালকৈ পাতিব পাৰিম, এইটো আশা কৰিছোঁ।
তেখেত কোনো গোৱালপাৰাৰ পৰা আহিছে গোৱালপাৰাৰ পৰা আহিছে হয় ভাল লাগিছে দাদাক ইমান দূৰৰ পৰা আহিছে আমাক সহায় কৰিছে ডনেট কৰিছে